নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক পুনৰ এবাৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি 7.3 অনুশীলনী 7.3 3 নম্বৰ সমস্যাটো সমাধান কৰিম। ইয়াত দিয়া আছে এটা ত্ৰিভুজ ABC দুই বাহু AB আৰু BC আৰু মধ্যমা AM যথাক্ৰমে আন এটা ত্ৰিভুজ PQR দুই বাহু PQR আৰু মধ্যমা PNৰ সমান। অৰ্থাৎ এইটো ত্ৰিভুজৰ AB বাহুডাল আন PQR ত্ৰিভুজৰ PQ বাহুৰ লগত সমান। BC বাহুডাল এই BC বাহু ইয়াৰ পৰা ইয়ালৈ BC বাহুডাল QR বাহুৰ লগত সমান আৰু মধ্যমা AM ইটো ত্ৰিভুজৰ মধ্যমা PNৰ লগত সমান বুলি দিয়া আছে। আমাক দেখুওৱা যে ত্ৰিভুজ ABM সৰ্বসম ত্ৰিভুজ PQN। ABM এই সৰু ত্ৰিভুজটো আৰু ইয়াৰ PQN এই ত্ৰিভুজটোৰ লগত সৰ্বসম দেখুৱাব কৈছে। 2 নম্বৰতে ত্ৰিভুজ ABC ডাঙৰ ত্ৰিভুজটো সৰ্বসম ত্ৰিভুজ PQR এই ত্ৰিভুজটোৰ লগত সৰ্বসম দেখুৱাব কৈছে। আমি প্ৰথমতে 1 নম্বৰটো কৰোঁ। 1 নম্বৰটো কৰিব যাওঁতে আমি BM সমান QN উলিয়াই ল'ব লাগিব। BC সমান QR এইটো প্ৰশ্ন দিয়া আছে। আমি প্ৰশ্ন মতে দিয়া আছে বুলি লিখোঁ। দিয়া আছে দেখিছোঁ। BC QR লগত সমান বুলি আমাক দিয়া আছে প্ৰশ্নটোত। তাৰ উপৰিও AM PN এই দুডাল হৈছে ত্ৰিভুজ দুটাৰ মধ্যমা। অৰ্থাৎ BM CM লগত সমান হ'ব, QN RN লগত সমান হ'ব। গতিকে আমি এইফালৰ পৰা BC হাফ কৰোঁ, হাফ বা চিন দিলোঁ হাফ BC যদি হাফ কৰোঁ এফালে QRকো হাফ কৰিব লাগিব, QR। এতিয়া আমি BC যদি হাফ কৰোঁ আমি CMও পাব পাৰোঁ, BMও পাব পাৰোঁ। আৰু এইফালে QRক যদি হাফ কৰোঁ QNও পাব পাৰোঁ, RNও পাব পাৰোঁ। আমাক প্ৰয়োজন হ'ব ইয়াৰ BM। BCক হাফ কৰিছোঁ, আধা কৰিছোঁ, লিখিম আমি BM সমান এইফালে QRক হাফ কৰিলে QN পালোঁ, QN। এইটো কি কাৰণে হৈছে আমি লিখিম AM মধ্যমা BC AM ডাল BCৰ মধ্যমা আৰু ইয়াত হ'ব PN ডাল মধ্যমা QR। এইটো আমি বিকেটৰ ভিতৰত লিখি দিলোঁ। ডট এইটো 1 নম্বৰ সমীকৰণ বুলি আমি ইয়াত এনেকৈ চিহ্ন কৰি থলোঁ। তাৰ পাছত এতিয়া আমি এই যিটো এটা ত্ৰিভুজ দিছে এই ত্ৰিভুজ দুটালৈ যাওঁ। ত্ৰিভুজ ABM আৰু ত্ৰিভুজ PQN এই ত্ৰিভুজ দুটাৰ ABM আৰু PQN এই সৰু ত্ৰিভুজটো ইয়াৰ এই সৰু ত্ৰিভুজটো এইটোত আমি সৰ্বসম দেখুৱাব লাগে। এতিয়া এই ত্ৰিভুজ দুটাৰ কি অংগ আমি সমান পাম লিখি যাম। প্ৰথমতে এই ত্ৰিভুজৰ AB বাহুডাল এইটো ত্ৰিভুজৰ PQ বাহুৰ লগত সমান হ'ব। এইটো প্ৰশ্নটো দিয়া আছে, আমি দিয়া আছে লিখি দিছোঁ। ইয়াত প্ৰশ্ন দিয়া আছে, এইটো বস্তু দিয়া আছে। তাৰপাছত ইয়াৰ AM এইটো ত্ৰিভুজৰ AM বাহু ইয়াৰ PNৰ লগত সমান হ'ব। AM সমান PN এইটো হ'ব। প্ৰশ্নটো দিয়া আছে লিখি দিলে হৈ যাব, প্ৰশ্ন যিহেতু দিয়া আছে। এতিয়া আমি এই 1 নম্বৰ সমীকৰণৰ পৰা BM QN সমান পাম। এইটো ত্ৰিভুজৰ BMৰ বাহুৰ লগত এইটো ত্ৰিভুজৰ QN বাহু সমান হ'ব। BM সমান QN এইটো 1 পৰা 1 নং সমীকৰণৰ পৰা পাওঁ। এইটো আমি ওপৰত উলিয়াই থৈছোঁ। এইটো হৈ গ'ল। এতেকে বা 3যোৰ বাহু পালোঁ। 3যোৰ বাহু চৰ্ত অনুসৰি আমি এই ত্ৰিভুজ দুটাৰ সৰ্বসম লিখিব পাৰিম। ত্ৰিভুজ ABM সৰ্বসম ত্ৰিভুজ
PQR PQN PQN হ'ব। তো এতিয়া আমি ইয়াত পিছলৈ লিখিব লাগিব ছাইড আটাইকেইযোৰ বাহুৱে সমান পালোঁ আমি সেইকাৰণে ছাইড স্বীকাৰ্য অনুসৰি আমাৰ 1 নম্বৰ সমস্যাটো সমাধান হৈ গ'ল। এতিয়া আমি এই 2 নম্বৰটো কৰিম। ইয়াত দিয়া আছে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR ABC গোটেই ডাঙৰ ত্ৰিভুজটো, এইফালে PQR এই ডাঙৰ ত্ৰিভুজটো সৰ্বসম দেখুৱাব লাগে। প্ৰথমতে আমি ত্ৰিভুজ এটাৰ নাম লিখোঁ, ত্ৰিভুজ ABC আৰু ত্ৰিভুজ আৰু কি দিয়া আছিলে PQR। এই ত্ৰিভুজ দুটাৰ কি কি সমান আছে? ডাঙৰ ত্ৰিভুজ দুটাৰ কি কি সমান লিখিব পাৰিম? AB বাহুডালো হ'ব ইয়াৰ। AB বাহুৰ লগত ইয়াৰ ডাঙৰ ত্ৰিভুজৰ এই মাজডাল নাই বুলি ধৰি লওঁ আমি, ইয়াৰ মাজডাল নাই বুলি যদি ধৰি লওঁ তেতিয়াহ'লে আমি বুজি পোৱাত সুবিধা হ'ব। AB আৰু ইয়াৰ PQ এইটো প্ৰশ্ন দিয়া আছে লিখিলে হ'ব। ইয়াত দিয়া আছে। তাৰপাছত BC এই গোটেই এই বাহুডাল BC বাহুডাল ইয়াৰ QR বাহুৰ লগত সমান হ'ব। এইটো প্ৰশ্ন দিয়া আছে লিখি দিলোঁ। তাৰোপৰি আমি মন কৰিম যে এতিয়া এই সৰু ত্ৰিভুজটো আৰু এই সৰু ত্ৰিভুজটো আমাৰ ইয়াত সৰ্বসম উলিয়াইছিলোঁ। এইডাল থাকি গৈছে। এই ত্ৰিভুজ এটা আমি সৰ্বসম উলিয়াইছিলোঁ, সেই অনুসৰি সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ অনুসৰি এই বি কোণটো এই কিউ কোণৰ লগত সমান হ'ব। এতিয়া বি কোণটো এই সৰু ত্ৰিভুজৰ কোণ হোৱাৰ উপৰিও এই ডাঙৰ ত্ৰিভুজটোৰ কোণ হয়। তেনেকৈ একেদৰে এই কিউ কোণটো এই সৰু ত্ৰিভুজটোৰ কোণ হোৱাৰ উপৰিও এই ডাঙৰ ত্ৰিভুজটোৰ কোণ হয়। গতিকে আমি লিখিব পাৰিম ইয়াত ABC এই ডাঙৰ ত্ৰিভুজটোৰ বি কোণটো এই ডাঙৰ ত্ৰিভুজটোৰ PQR ডাঙৰ ত্ৰিভুজটোৰ কিউ কোণৰ লগত সমান হ'ব। কাৰণটো কিন্তু ইয়াত আমি লিখি দিব লাগিব যে CPCD সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ অনুসৰি, আৰু ত্ৰিভুজ দুটা কোনটা আছিলে? ত্ৰিভুজ ABM সৰ্বসম ত্ৰিভুজ PQN ত্ৰিভুজ দুটা সৰ্বসম হোৱাৰ কাৰণে সৰু ত্ৰিভুজ দুটা আমি সৰ্বসম উলিয়াই থৈছোঁ। সেই অনুসৰি সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ অনুসৰি বি কোণটো কিউ কোণৰ লগত সমান হ'ব, আৰু এই বি কোণটো এই ডাঙৰ ত্ৰিভুজটোৰ কোণ হয়, কিউ কোণটো এই ডাঙৰ ত্ৰিভুজটোৰ কোণ হয়। আৰু এতেকে আমি কেইযোৰ বস্তু সমান পালোঁ ইয়াত? এতিয়া এযোৰ কোণ দুযোৰ বাহু, এতেকে আমি ত্ৰিভুজ দুটা সৰ্বসম লিখিব পাৰিম। ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR ব্ৰেকেটৰ ভিতৰত লিখিম দুযোৰ বাহু আৰু এযোৰ কোণ, ছাইড এংগল ছাইড স্বীকাৰ্য অনুসৰি লিখিলে এইটো আমাৰ 2 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গ'ল। ইয়াৰ পাছত আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। ধন্যবাদ।